নমস্কাৰ, এই খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো এবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু তাৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাজ্যত 3 দিনলৈ অব্যাহত থাকিব মুখলধাৰ বৃষ্টিপাত। ইতিমধ্যে কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে আৰু কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাই আছোঁ এই খবৰটো, কিয়নো 3 দিনলৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে। আমি জনাম কিয়নো চাইক্লোনৰ প্ৰভাৱ, চাইক্লোন মাইচুঙৰ প্ৰভাৱ ইতিমধ্যে প্ৰভাৱ পৰিছে অসমত আৰু 7 দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আমি জনাই আছোঁ এই খবৰটো, কিয়নো শীতৰ প্ৰকোপক লৈ এইবাৰ য়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মাইচুঙৰ প্ৰভাৱক লৈ এইবাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অসম উত্তৰ পূবত হ'ব প্ৰবল বৃষ্টিপাত। 3 দিনক য়েলো এলাৰ্ট জাৰি কৰা হৈছে। মুঠতে এই 3 দিন ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। য়েলো এলাৰ্ট মানে হৈছে ধাৰাসাৰ বৰষুণ আৰু ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব ৰাজ্যৰ ভিন্ন প্ৰান্তত অনাগত 3 দিনলৈ আৰু 7 দিনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 3 দিনৰ বাবে য়েলো এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ পূবত ইতিমধ্যে জিলাকেইখনৰ নাম উল্লেখ কৰা হৈছে। অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাত বৰষুণ হ'ব আৰু ইতিমধ্যে কোৱা হৈছে যে নামনি আৰু মধ্য অসমত বিশেষ প্ৰভাৱ পৰিব মাইচুং ঘূৰ্ণীৰ। বুধবাৰৰ পৰা যিহেতু আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত ৰাজ্যজুৰি আৰু ইতিমধ্যে গোৱালপাৰা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰতো মুখলধাৰ বৃষ্টিপাত অব্যাহত আছে। নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাছাওতো ধাৰাসাৰ বৰষুণ অব্যাহত আছে। নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ। নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাছাওকে ধৰি কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। গোলাঘাট, যোৰহাটত বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। চাইক্লোনৰ প্ৰভাৱ পৰিব অসমৰ ভিন্ন প্ৰান্তত আৰু অনাগত 7 দিনলৈ বৰষুণৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে চেন্নাইৰ বিভিন্ন প্ৰান্তত, অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৃষ্টিপাতত এইবাৰ প্লাবিত হৈ পৰিলক্ষিত হৈছে। এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। চেন্নাই লগতে অন্ধ্ৰপ্ৰদেশত প্লাবিত হৈ পৰিছে কেইবাটাও অঞ্চল আৰু ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত যিহেতু চাইক্লোনৰ প্ৰভাৱ পৰিছে আৰু অনাগত 7 দিনলৈ মুখলধাৰ বৃষ্টিপাত অব্যাহত থাকিব।